নমস্কাৰ, টিনাধনু ব্লগটোত আপোনালোকক স্বাগতম জনাইছোঁ। ৰুটিবেলাৰ পৰাই দেখালোঁ ভিডিঅ'টো, কাৰণ আজি মোৰ ভাইটিৰ জন্মদিন আৰু জন্মদিন বুলি সৰুকৈ অকণমান আয়োজন কৰিছোঁ পুৰি ঘুগুনি খুৱাম বুলি। সেই এতিয়া আমাৰ গাঁৱৰে খুৰী বৰমাহঁতে এয়া বেলি আছে, এইফালে কণ কেইজনমান ভাইটিৰ লগৰ আহিলে একেলগে বেলুন ফুলাই আছে। এনেকৈ ধেমালি ফূৰ্তিৰে তাৰ বেলুনবোৰ সকলো ল'ৰা ছোৱালীয়ে ফুলালে। তাৰপাছতে আমি তাতে গাঁঠাই দিলোঁ বেলুনবোৰ ধুনীয়াকৈ, সৰুকৈ ডেক'ৰেশ্যন কৰিছোঁ। আৰু এই ভিডিঅ'টো মই এটা স্মৃতি হিচাপে থ'ব বিচাৰিছোঁ, সি ডাঙৰ হ'লে চাব পাৰিব। আৰু আমাৰ সমৰ্থ হিচাপে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ, বেছি ইমান কৰা নাই। মায়ে তুলসী তলত নৈবেদ্যখন সজাই থৈ দিছে। সেয়া এইফালে পুৰি আছে, আনফালে আপোনাৰ আমাৰ ঘুগুনিও হৈ আছে। আমাৰ গাঁৱৰে খুৰীজনীয়ে পুৰি আছিলে প্ৰথমতে, এইফালে এয়া ঘুগুনিখিনি প্ৰথমতে বনালে, সেইকাৰণে থৈ দিছোঁ এইফালে ঢাকি পেলাই। তাৰপাছতে তাৰ জন্মদিনটো আমাৰ দেৱালী পিছদিনাখন হ'ল ন, সেইকাৰণে ফুলজাৰিবোৰ ৰৈ গৈছিলে। ৰৈ যোৱাই সকলো ল'ৰা ছোৱালীকে জ্বলাবলৈ দিলোঁ, আৰু সিহঁতেনো এইবোৰে ভাল পায় ন, সৰু ল'ৰা ছোৱালীবোৰে। এনেতে আমাৰ পেহী আহি গ'ল, আৰু সেই পেহীয়ে এতিয়া পুৰি আছে। তাৰপাছত মই কেকটো আনিবলৈ গ'লোঁ। সকলো মানুহ আহিছিলে গাঁৱৰে, সেইকাৰণে কেকটো মই খুৰীহঁতৰ ঘৰত থৈ দিছিলোঁ ফ্ৰিজত। এতিয়া তাৰ পৰা কেকটো আনিলোঁগৈ। এয়া মানুহবোৰ চোতালতে বহিব দিছোঁ, সকলোবোৰ মানুহ আহিছিলে, চোতালতে বহি আছে। এতিয়া আন্ধাৰ হয় আৰু মোৰ মোবাইলৰ কোৱালিটি ইমান ভাল নহয়, সেয়ে অকণমান এনেকুৱাই হৈছে ৰাতি, আৰু কিনো কৰিম। এতিয়া কেকটো উলিয়াই আছোঁ, এতিয়া কাটিবলৈ দিম। কেক কটাৰ পাছত আমাৰ নৈবেদ্যখন যে পাতিছিলে, সেই নৈবেদ্যখন ভাঙিব। সেই প্ৰথমতে কেকটো কাটি লওঁ, আৰু এয়া কেকটো খুলিলোঁ। আৰু এয়া আপোনালোকক চাওক আৰু কেনেকুৱা লাগিছে জনাব। কেকটো অৰ্ডাৰ দিছিলোঁ আমাৰ ভাইটিক পঢ়োৱা মেমজনীকে, আৰু মেমজনীয়ে বনাই দিছিলে, বহুত ধুনীয়াকৈ বনাই দিছে কেকটো। কেণ্ডেলবোৰ জ্বলাই দিছোঁ। এতিয়া সি কাটিব আৰু কেকটো। ককারেক দিয়ে লও কেক কটা হোৱাৰ পাছতে সেৱা ল'লেগৈ তুলসী তলত নৈবেদ্যখন ভাঙিবৰ কাৰণে। নৈবেদ্যখন ভাঙি সকলোকে প্ৰসাদ দিলে, গাঁৱৰ মানুহবোৰ যিমান আহিছিলে আইতাজনীয়ে। তাৰ পাছতে আমি পুৰি ঘুগুনি খুৱাম। সেই এতিয়া পুৰি ঘুগুনিখিনি এইফালে সজাই আছোঁ, বাতি আৰু ঘুগুনিটো এনেকৈ ডিছপাতত দিম। সেই টেবুলত এতিয়া সকলোবোৰ বহি গ'ল। যিখিনি মানে টেবুলত ধৰাখিনি টেবুলত বহিছে, আৰু টেবুলত নধৰাখিনি অলপ ধাৰা পাৰি দিছিলোঁ, ধাৰাতে বহিলে। সৰু সৰু কণমানিকেইটাক ধাৰাত বহিবলৈ দিছোঁ, আৰু ডাঙৰ মানুহ টেবুল ডাইনিং এনেকৈ দিছোঁ তাতে বহিবলৈ। এয়া আমাৰ বাৰ্থডে বয়েও কাম কৰিছে, চাওক। সেয়াই আৰু ভিডিঅ'টো এনেকৈ বনালোঁ এটা স্মৃতি হিচাপে, বিশেষ একো নাই ভিডিঅ'টো ক'বলগীয়াও বা দেখাবলগীয়া। ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো। আশীৰ্বাদ কৰিব মোৰ ভাইটি যাতে আগলৈ আগবাঢ়ি যায়, তাৰ ভাল হয় ভৱিষ্যতটো। সেয়ে এতিয়ালৈ আহিছোঁ, বাই বাই।